হে গাইজ কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৰে ভালে আছা তো আজি আমি ল'ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ লাইফষ্টাইল এণ্ড বায়োগ্ৰাফিৰ বিষয়ে তো ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক প্ৰিয়ংকাৰ ৰিয়েল নামটো হৈছে প্ৰিয়ংকা ভৰালী আৰু নিক নেমটো হৈছে প্ৰিয়ংকা ডেট অফ বাৰ্থ হৈছে 10 অক্টোবৰ 1988 চন জন্ম ঠাই হৈছে অৰ্থাৎ বাৰ্থ প্লেচ হৈছে যোৰহাট অসম প্ৰফেশ্যন হিচাপে প্ৰিয়ংকা ভৰালী এজনী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ নেশ্যনেলিটি হৈছে ইণ্ডিয়ান আৰু ৰিলিজন হৈছে হিন্দু হাইট ৱেইটৰ কথা ক'বলৈ গ'লে প্ৰিয়ংকা ভৰালীৰ হাইট হৈছে 5.5 ফিট এপ্ৰক্স আৰু ৱেইট হৈছে 48 কেজি এপ্ৰক্স আই কালাৰ হৈছে ব্লেক আৰু হেয়াৰ কালাৰ হৈছে ব্লেক প্ৰিয়ংকা ভৰালীৰ হবিজ হৈছে ডেন্সিং এণ্ড ৰাইটিং হাজবেণ্ড হৈছে জয়ন্ত কাকতি হোম টাউন হৈছে যোৰহাট অসম প্ৰিয়ংকা ভৰালীৰ কাৰেণ্ট চিটি হৈছে গুৱাহাটী প্ৰিয়ংকাৰ ফাৰ্ষ্ট ডেবিউট আছামিজ ছং হৈছে কাহিলি পোৱাতে জানৈ আৰু ফাৰ্ষ্ট ডেবিউট আছামিজ ফিল্ম হৈছে জানমণি চি ইজ মষ্ট পপুলাৰ আছামিজ ছিংগাৰ অফ আছাম প্ৰিয়ংকা ভৰালীৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয় হৈছে জুবিন গাৰ্গ আৰু সীমান্ত শেখৰ ফেভৰেট ফুড হৈছে বাৰ্গাৰ আৰু প্ৰিয় ঠাই হৈছে ফুৰিবলৈ যোৱা লণ্ডন এণ্ড পেৰিছ এই ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন ভিডিঅ' সময়ৰ বাবে আজিলৈ বাই বাই জয় অসম